নমস্কাৰ বন্ধুসকল, বিচিত্ৰ পিগাৰী চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই গাহৰি দানা জুগুলি মানে কি মই আপোনালোকক দেখাব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে জানিব জুগুলি কেনেকুৱা বস্তু, সেই বস্তুটো আপোনালোকক মই আজি দেখুৱাম বুলি ভাবিছোঁ। ঠিক আছে, এইটো জুগুলি মই যোৱাকালি আনিছিলোঁ গাহৰিৰ কাৰণে। মই ইয়াতে ডেস্কিত ভৰাই আছোঁ। এইটো এক পেকেটত 20 টকা লয়। এইটো এক পাল্লা বুলি কয় এইটো। এইবিলাক হৈছে এইটো টুকুৰা, এইটো ৰাইচ পলিচ ইয়াতে আছে। এইটো মই ইয়াত এক ডেস্কি দিলোঁ এক পাল্লা। আজিতে শেষ হৈ যাব এইটো গাহৰি 3-4টাৰ কাৰণে। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক আৰু কমেণ্ট কৰিব, শ্বেয়াৰো কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।